সৈনিকৰ চিঠি কবি ৰুদ্ৰবিলাস। আই মই আহিলো ৰাতিয়ে, তই শোৱাৰ পিছতে। তই চিঠিখন পোৱালৈকে মই আধা বাট পাৰ হ'ম গৈ। তই চিন্তা নকৰিবি আই, ভালদৰেই থাকিবি, সময়ৰ ঔষধ সময়মতে খাবি। তই নাকান্দিবি আই, দেশ মাতৃৰ বাবেই, আই মাতৃৰ সেৱাৰ বাবে আহিছো। তই দুখ নকৰিবি আই, যদি বাচি থাক বিহুত আহিম দে বিহুৱান ল'বলৈ। ৰঙাপাৰীৰ ভমকা ফুলৰ গামোচাখন লাগিব কিন্তু। তই বৈ থবি, মাজে মাজে চিঠি পঠিয়াম দে। সৰুকণক মাতি আনি পঢ়াবি, তাৰ হাতেৰে লিখি ডাকত দিবি। তই কিন্তু ভালদৰেই থাকিবি আই।